পাহাৰ যিমানেই ওখ নহওক আকাশৰ তলত, মাছ যিমানেই ডাঙৰ নহওক পানীৰ তলত, মানুহ যিমানেই ডাঙৰ নহওক যোৱাৰ সময়ত মাটিৰ তলত বা মাটিতেই মিলি যাব লাগিব। টকাৰে সকলো কিনিব পাৰিব, কিন্তু ভালপোৱা কিনিব নোৱাৰে। অনুবীক্ষণ যন্ত্ৰৰে সকলো দেখা পোৱা যায়, কিন্তু হৃদয়ে নহয়। হেৰাই গ'লে সকলো ঘূৰাই পোৱা যায়, কিন্তু বিশ্বাস এবাৰ হেৰাই গ'লে পোৱা নাযায়। যিসকলে অলপতে সুখী হয়, চাব সিহঁতৰ কপালত অলপেই থাকে। কষ্ট কৰি সফল হ'লে মানুহ হয় চৰিত্ৰৱান, আৰু কষ্ট নকৰাকৈ সফল হ'লে ওপৰতে সফলতা পালে মানুহ হৈ উঠে অহংকাৰী। মন বহুতৰে ভাল হ'লেও কিন্তু কপাল সকলোৰে ভাল নহয়। কপাল পাবলৈ মূৰৰ ঘাম মাটিত পৰাকৈ পৰিশ্ৰম কৰিব লাগিব। হিংসা কৰি আনৰ ক্ষতি সহজে কৰিব পাৰি, কিন্তু কেতিয়াও নিজৰ উন্নতি কৰিব নোৱাৰি। ডিভৰ্চৰ পাছত স্বামী আৰু পত্নীয়ে কান্দে কিছুদিনৰ বাবেহে, কিন্তু সন্তানে কান্দে চিৰদিনৰ বাবে। হোৱাৰ সময়ত এই তিনিটা কথা মনত এবাৰ ভাবিবাচোন। আমি ইয়ালৈ কিয় আহিছোঁ, আৰু আমি প্ৰকৃততে কি কৰা উচিত? সৰলতা মানে কি, আৰু সৰলতাৰ বাবে কি কৰা উচিত? যি সময় হেৰাই গ'ল সেই সময় ঘূৰি নাহে। এই তিনিটা লক্ষণ দেখিলে নিজৰ স্বামীকো বিশ্বাস নকৰিব। যি স্বামীয়ে আপোনাৰ পৰা কথা লুকুৱায়, বিয়াৰ আগৰ সম্পৰ্কক যি স্বামীয়ে সদায় মনত পেলাই থাকে, যি স্বামীয়ে নিজকে সুন্দৰ কৰি ৰখাত বেছি সময় আৰু ধন খৰচ কৰে।